গুৱাহাটীতে আছিলে তো সেইটো টাইমত আমাৰ দাদাৰ মানে যিবোৰ মানে শ্ব' আছিলে প্ৰগ্ৰেমছ আছিলে সেইসমূহ মানে লিষ্ট দাদাই চাই আছিলে চ' দাদাই সিদ্ধাৰ্থদাক খুব বেয়াকৈ কৈছিলে যে তহঁতে মোক মেচিন বনাই পেলালি মই এদিনত ইমান দূৰলৈ দুখন প্ৰগ্ৰেম কেনেকৈ কৰিম মানে দূৰ জেগাত প্ৰগ্ৰেম দুখন ৰাখিছিলে দেই সিদ্ধাৰ্থদাৰ মোৰ মনত আছে কিন্তু জেগাটো ক'ত আছিলে মোৰ একজেক্টলি মই পাহৰিছোঁ ক'ত চ' দাদাই খুব বেয়াকৈ কৈছিলে সিদ্ধাৰ্থদাক বিকজ দাদাই নন ষ্টপ ৰৈ বিনালেৰ বাবেই কাম কৰি আছিলে সেইকেইটা দিন আৰু তাৰে মাজত শ্ব'ও কৰিছিলে যাতে দাদাৰ অনুৰাগীয়ে দাদাক যেনেকৈ বিচাৰিছে তেনেকৈ যাতে পাওক শ্ব'ৰ জৰিয়তে হওক বা কামৰ জৰিয়তে হওক চিনেমাৰ জৰিয়তে হওক চ' দাদাই ক'লে আৰু যে এদিনত মই ইমান দূৰলৈ কেনেকৈ ট্ৰেভেল কৰিম তহঁতে মোৰ স্বাস্থ্যৰ কথা নাভাব নেকি তহঁতে কেৱল পইচাৰ কথা ভাব মোক মেচিন বনাই পেলাইছ মোৰ এই কথাটো শুনি বহুত দুখ লাগিছিলে বাট মই বিকজ মই